নমস্কাৰ আপোনালোকে চাই আছে এনএছ ডেইলি 24x7 আৰু আজিৰ এই প্ৰতিবেদন অলপ এটা বেলেগ প্ৰতিবেদন হ'ব। আজি মই উপস্থিত আছোঁ বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ পশ্চিম বামনডুংৰা গাঁৱত আৰু ইয়াতে যে এজন ল'ৰা আছে, এইজন ল'ৰা কেইদিনমান আগত সাধাৰণ এটা ল'ৰা আছিল, কিন্তু আজি তেওঁ 20 লাখ টকীয়া মালিক হয়। এয়া কেনেকৈ সম্ভৱ? এয়াই সম্ভৱ। আমাৰ আজিৰ এই প্ৰতিবেদন শেষলৈ চাওক, সকলো গম পাব, সকলো আমি আপোনালোকক পোনে পোনে জনাবলৈ চেষ্টা কৰিম। চাওক, এইজন ল'ৰাৰ হাতত আছে এটা লটাৰী টিকেট, চাব পাৰে 100 টকাৰ এটা লটাৰী টিকেটত তেওঁ লাভ কৰিছে 20 লাখ টকীয়া এটা বাহন। তেওঁ লাভ কৰিছে আগমনদিয়া বেলেংগী উন্নয়ন সমিতি NGOৰ উদ্যোগত এটা উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিল। তাত প্ৰথম পুৰস্কাৰ আছিল স্কৰ্পিঅ' আৰু সেই স্কৰ্পিঅ' গাড়ীখন তেওঁ লাভ কৰিছে। তেওঁ হৈছে পশ্চিম বামনডুংৰা গাঁৱৰ এজন ল'ৰা আৰু ইয়াৰ নাম হৈছে আৰিফুল ইছলাম। তো আমি সবিশেষ সুধিবলৈ চেষ্টা কৰিম যে তেওঁ এখন 20 লাখ টকীয়া বাহন লাভ কৰাৰ পাছত তেওঁৰ অনুভৱ কেনেকুৱা, বা তেওঁ কেনেকুৱাকৈ লাভ কৰিছে 20 লাখ টকীয়া বাহন, বা তেওঁ কেইখন টিকেট ক্ৰয় কৰিছিল, আমি সবিশেষ আপোনালোকক জনাম। প্লিজ ভিডিঅ'টো বহুত পৰিমাণে আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এতিয়া আমি সুধিবলৈ চেষ্টা কৰিম যে তেওঁ কেনেকুৱাকৈ 20 লাখ টকীয়া বাহন লাভ কৰিছে। তো পোনপ্ৰথমে তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো হ'ল আৰিফুল ইছলাম। এটা টিকেট কাটিছিলা? মই প্ৰথমতে এটা টিকেট কাটিছিলোঁ। তুমি এইখন বাহন পোৱাৰ আগতে তুমি কেতিয়া কল্পনা কৰিছিলানে যে মই এখন 20 লাখ টকীয়া গাড়ী পাম? মই কল্পনা কৰিছিলোঁ। তো এতিয়া গাড়ীখন পোৱাৰ পিছত তোমাৰ কেনেকুৱা অনুভৱ? মোৰ বহুত ভাল লাগিছে। তো এতিয়া আমাৰ লগত আছে এইজন ল'ৰাৰ পিতৃ, তেওঁ আমাৰ মাজত আছে। তো আমি সুধিবলৈ চেষ্টা কৰিম যে 20 লাখ টকীয়া এখন বাহন পোৱাৰ পাছত তেওঁৰ কেনেকুৱা অনুভৱ। তেওঁ এজন খেতিয়ক হয় আৰু খেতিয়কৰ ল'ৰাই আজি 20 লাখ টকীয়া এখন বাহন লাভ কৰিছে, স্কৰ্পিঅ' বাহন। তো মই এতিয়া সুধিবলৈ চেষ্টা কৰিম যে খেতিয়ক হৈ এখন গাড়ী লাভ কৰিছে, তো কেনেকুৱা অনুভৱ? তো এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ? এখন বাহন লাভ কৰিছে 100 টকাৰ বিনিময়ত। যেতিয়া আমি শুনিছোঁ যে আপুনি প্ৰথমবাৰ গাড়ীখনৰ কথা শুনি দৌৰি আহিছে, তো সেই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা আছিল? যে ফাৰ্ষ্টত আপুনি শুনিলে যে মোৰ ল'ৰাই এখন 20 লাখ টকীয়া গাড়ী পাইছে, তো আপোনাৰ কেনেকুৱা অনুভৱ আছিল সেইটো সময়ত? সেইটো সময়ত মই মোৰ ল'ৰাই যেতিয়া গাড়ীখন পাইছে, শুনা পাইছোঁ, তেতিয়া মোৰ বহুত আনন্দিত হয়। তো টিকেট কেইটা কাটিছিল? একটা টিকেটই কাটিছিল। অনলাইন কাটিছিল নে অফলাইন কাটিছিল? অফলাইন। এইটোৱে টিকেট, এয়া আপোনালোকে চাব পাৰে, মোৰ হাতত আছে এইখন টিকেট, চাওক। তো ভিডিঅ'টো অধিক পৰিমাণে শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো সকলোৱে চাব পাৰে। তো এতিয়া গাড়ীখন কি তুমি আনিবা নে এনেই বিক্ৰী কৰি দিবা গাড়ীখন? আনিবা। গাড়ীখন কি এতিয়া আনিব নেকি বিক্ৰী কৰি দিব? না, আনিম। গাড়ীখন যে ফাৰ্ষ্টত যে পালে, তেওঁলোকৰ পৰা আপোনাৰ তাত ফোন আহিছিল নে? না, ফোন কৰিছিল। ফোন কৰিছিল। তো এতিয়া আপুনি কি কাম কৰি ঘৰ চলায়? মই খেতিয়ক কৰোঁ। আপুনি খেতিয়ক, খেতি বাতিত কাম চাম কৰে। তো এতিয়া যে ল'ৰাই 20 লাখ টকীয়া এখন বাহন পাইছে, তো এতিয়া ৰাইজক আপুনি কি ক'ব ইয়াৰ বিষয়ে? ৰাইজে ধন্যবাদ জনাইছোঁ কমিটিক। তো চাওক, খেতিয়ক হৈ আজি 20 লাখ টকীয়া এখন বাহন লাভ কৰিছে আৰু চাব পাৰে কেনেকুৱা হাঁহি তেওঁলোকৰ মুখত। আৰু তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 9ত পঢ়োঁ। ক্লাছ 9ত ক'ত পঢ়া? ডক্টৰ APJ আব্দুল কালাম একাডেমি বামনডুংৰা। তেওঁ ক্লাছ 9ত পঢ়ে আৰু ক্লাছ 9ত পঢ়ি আজি লাভ কৰিছে 20 লাখ টকীয়া এখন স্কৰ্পিঅ' বাহন। তো ভিডিঅ'টো অধিক পৰিমাণে শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো সকলোৱে চাব পাৰে আৰু উৎসাহিত হ'ব পাৰে যে এজন সাধাৰণ পৰিয়ালৰ ল'ৰা, এজন খেতিয়কৰ ল'ৰাই আজি লাভ কৰিছে 20 লাখ টকীয়া এটা স্কৰ্পিঅ' বাহন। তো আমাৰ NS ডেইলি 24x7 নিউজ চেনেলৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল যে তুমি আৰু আগুৱাই যোৱা। তো গাড়ীখন কেতিয়া আনিব? কেতিয়াবা দিয়ে। এনেই কিবা দিয়াৰ কথা কোৱা নাই? গাড়ী দিয়াৰ কথা কোৱা নাই। কি গাড়ী পাইছে? মহেন্দ্ৰ স্কৰ্পিঅ'। 20 লাখ টকীয়া 20 লাখ টকীয়া গাড়ী পাইছে। তো আপোনালোকৰ ঘৰ ক'ত অলপ কৈ দিয়ক। পশ্চিম বামনডুংৰা। পশ্চিম বামনডুংৰা। তো চাওক, এয়া টিকেট আছিল, এইটো চাওক। কেৱল এটা টিকেট ক্ৰয় কৰি তেওঁ লাভ কৰিছে 20 লাখ টকীয়া স্কৰ্পিঅ' বাহন। লোৱা টিকেটটো লোৱা। তো শেষত আকৌ এবাৰ বহুত বহুত শুভেচ্ছা আমাৰ NS ডেইলি 24x7 নিউজ চেনেলৰ পৰা। তো এয়া মালা দিয়ক, মালা দিয়া ভাইটি, মালা দিয়া। আৰু এয়া তেওঁলোকৰ ঘৰৰ চাওক, পৰিৱেশ চাওক।
এজন সাধাৰণ পৰিয়ালৰ ল'ৰাই আজি লাভ কৰিছে এখন 20 লাখ টকীয়া বাহন আৰু ভিডিঅ'টো অধিক পৰিমাণে শ্বেয়াৰ কৰক কেমেৰামেন জাকিৰ ব্লগছৰ সৈতে নিউজ ডেস্ক ৰিপোৰ্ট NS Daily 24/7